নমস্কাৰ আপোনালোক আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আছোঁ চিৰাং ডিষ্ট্ৰিক্টত, মানে ইয়াতে ভোজকুলিবা বনাইছে, আপোনালোক দেখুৱাম, চাব পাৰে। একদম মানে বহুত ধুনীয়াকৈ বনাইছে, চাব পাৰে। একদম মানে কি ক'ম আৰু, এইটো চিৰাং ডিষ্ট্ৰিক্ট হয়। চাব পাৰে, আপোনালোক সম্পূৰ্ণ দেখুৱাম তাৰ ভিডিঅ', অলপো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ' চাই থাকিব, সম্পূৰ্ণ দেখুৱাম। ইয়াতে কেনেকৈ বনাইছে আপোনালোক সম্পূৰ্ণ দেখুৱাম, ৰাতিৰ ভিউ, দিনৰ ভিউ আপোনালোকক সম্পূৰ্ণ দেখুৱাম। চ' আপোনালোকে ফাৰ্ষ্টৰ পৰা একলৈ ভিডিঅ' চাই থাকিব। মানে ৰাতিৰ ভিউ যিটো আপোনালোক সম্পূৰ্ণ দেখুৱাম, মানে ৰাতিৰ লাইটিং চব লগোৱা আছে, আপোনালোকে চাব পাৰে। ইফালে লাইটিং লগোৱা আছে, চাওক। ভিতৰত এণ্ট্ৰি কৰি আছোঁ। মানে এইবাৰ অসমত এনেকুৱা মানে বনোৱা নাই, অসমত এইটোৱে ফাৰ্ষ্ট, চাব পাৰে। চাওক, আৰু মোৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ তৰফৰ পৰা। দিনৰ ভিউ চাওক, ইমান ধুনীয়া। ৰাতিৰ ভিউ যদি আপোনালোকে চাই একদম পাগলা হৈ যাব, মানে আহিব মন যাব। আপোনালোকে আহিব, সম্পূৰ্ণ ডিটেইলছ দি আছোঁ অলপ পিছতে, চাব পাৰে। এইটো দিনৰ ভিউ। চ' গাইছ, আমি আগতে চাইছিলোঁ মানে ডুবাইত ভোজকুলিবা, আৰু এতিয়া চাই আছোঁ অসমৰে এখন চিৰাং ডিষ্ট্ৰিক্ট। চিৰাং ডিষ্ট্ৰিক্টত এইটো বনাইছে ভোজকুলিবা, আপোনালোকে চাব পাৰে। চ' গাইছ, আপোনালোকে দিনৰ ভিউটো দেখালোঁ, ৰাতিৰ ভিউ আপোনালোকে দেখুৱাম। এতিয়া টাইম হ'ল 5টা বাজিলে, মানে ৰাতি আমি আকৌ ইয়াতে আহিম। আৰু গাইজ, ভোজকুলিবাৰ ওচৰতে আৰু এখন মণ্ডপ বনাইছে, আপোনালোকে চাব পাৰে, ইমান ধুনীয়া। চব গছ ৰুই আছে এইফালে মজাকে, মানে এইটো প্ৰাকৃতিক কাৰণ আমাৰ কাৰণে বহুত ভাল। এইটো চাব পাৰে, কি ক'ম আৰু, বহুত ভাল লাগিছে ইয়াতে আহি। আপোনালোক আহিব, এইটো বিজনী। আৰু গাইজ, এতিয়া আছোঁ আমি বিজনী অলপ ফুৰি আছোঁ। আৰু ৰাতিৰ ভিউ আপোনালোকে চাব, ভোজকুলিবাৰ দিনৰ ভিউটো আপোনালোকে চালে। এইটো হ'ল বিজনী টাউন, চাব পাৰে আপোনালোকে। চ' গাইজ, এতিয়া আপোনালোকে ভোজকুলিবাৰ ৰাতিৰ ভিউটো আপোনালোকে দেখাই আছোঁ, চাব পাৰে। আৰু গাইজ চাওক, দলঙৰ লাইটিংবিলাক আপোনালোকে চাওক, ইমান ধুনীয়া দলং, চাব পাৰে। এইটো বিজনী, আৰু এই ভোজকুলিবাৰ লাইটবিলাক। চ' গাইজ, এতিয়া আমি যাই আছোঁ ভোজকুলিবাৰ ওচৰত, মানে ৰাতিৰ ভিউ আপোনালোকে দেখুৱাম। আপোনালোকে দিনৰ ভিউটো আপোনালোকে দেখাই পালে। চ' এতিয়া ভিতৰত যাই আছোঁ। মানে পূজা কালিৰ পৰা ষ্টাৰ্ট, ত' ইমান মানুহ নাই। চ' ৰাতি হ'লে আহিব চাগে। চাওক, বিজনী, এইটো চিৰাং ডিষ্ট্ৰিক্ট, চাব পাৰে। গাইজ চাওক, ইয়াৰ ভিউটো চাওক। ফাইনেলি গাইজ, একদম ভোজকুলিবাৰ ওচৰতে আহিছোঁ, চাব পাৰে আপোনালোকে। একদম ওচৰতে আহিছোঁ। মণ্ডপটো আপোনাক দেখাই আছোঁ, চাব পাৰে। এইফালে মণ্ডপ আছে, মণ্ডপ বনাইছে ইয়াতে, মানে চাব পাৰে। আৰু গাইজ, আপোনালোকে ভোজকুলিবাৰটো দেখাই পালে। আৰু নেক্সট আৰু এখন মণ্ডপত আহিছোঁ, চাব পাৰে এইফালে। আৰু গাইজ চাব পাৰে, একদম মানে বহুত ধুনীয়া।
মানে আগতে এইটোৱে মানে বিজনেছ এইটোৱে ডাঙৰ মানে মণ্ডপ আছিল এতিয়া মানে ভোজকুলিয়া বনোৱাৰ পিছত মানে এইটো ছেকেণ্ড পজিশ্যনত আহি পৰিছে চাবৰে একদম মানে বহুত ধুনীয়া মণ্ডপ বনাইছে আপোনালোকে চাব পাৰে আৰু দাদা মানে বিজনেছ মানে দুটা মণ্ডপ আমি চালোঁ এটা আৰু এই ভোজকুলিয়াটো মানে কোনটো মানে মানুহে বেছি সমালোচনা কৰি আছে এইবাৰতো বুৰুজ খালিফা বিশেষকৈ চৰ্চিত হৈ আছে ভোজকুলিয়াটো মানে বেছি চৰ্চিত হৈ আছে আৰু গাইজ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ভোজকুলিয়াটো আপোনাক দেখাই পালে